গাইজ স্বাগতম জনাইছোঁ আপোনাৰ এটা নতুন ভিডিঅ'ত। তো আজি বহুত দিনৰ মূৰত আজি লগ পালোঁ আপোনালোকক, এটা ভিডিঅ' বনালোঁ। মই আজি এটা জেগাত আহিছোঁ, আপোনালোকে চাগে শুনিছে বহুতে, যদি নাইও নাই আজি গম পাব। এটা চাগে পিছফালে দেখা হৈছে, যদি স্পষ্ট হৈছে মেগী মেলা আছে 2024 মেগী মেলা আমাৰ সৰপাৰাত মিৰ্জা সৰপাৰাত পলাশবাৰীত পতা হৈছে। তাতে এটা পৃথিৱীৰ সৰ্ববৃহৎ মেজি বনাইছে আৰু এটা সৰ্ববৃহৎ পেপা বনাইছে। আপোনালোকে চাওক সেইটো বহুত বস্তু আছে, মই আপোনালোকক এটা এটাকৈ দেখুৱাই আছোঁ। এইটো ওচৰতে যাওঁ, ইয়াতে বহুত ধৰণৰ মিডিয়া আহিছে, এইপিনে আছে এইপিনে মিডিয়া বহুত আছে। আৰু মই এটা পেপাৰটো দেখুৱাবলৈ যাই আছোঁ। চাওক এই বজাই আছে, ইয়াতে মিডিয়াৰ হেৰি কৰি আছে, ইউজ কৰিছে। এইটো সৰ্ববৃহৎ পেপা পৃথিৱীৰ, যোনটো বজাব পাৰি। এই চব বজাই আছে। মাজতে তাৰমানে কি চাউণ্ডটো মিলাই দিয়া এইটো হ'ল পৃথিৱীৰ সৰ্ববৃহৎ পেপা আৰু এইটো হ'ল পৃথিৱীৰ সৰ্ববৃহৎ মেজি। এইটো চাওক, ওচৰৰ জেগাৰে চাওক এইটো কিমান ডাঙৰ, কিমান ফুটৰ, এইটো চাই লওঁ যদি লিখা আছে। এইটো চাওক, বুক অফ ৰেকৰ্ড ইণ্ডিয়া। আপোনালোকে পজ কৰি কিনে পঢ়ি লওক যদি পঢ়িব খোজে। চ' এতিয়া কিছুমান পুৰণা মানে সংস্কৃতি, আমাৰ অসমীয়া সংস্কৃতিৰ হেৰি দেখুৱাইছে, গাঁৱলীয়া পৰিৱেশ দেখুৱাইছে। তো মই তাতে দেখুৱাবলৈ যাই আছোঁ। এইটো চব কিনে এটা হ'ল আমাৰ গাঁৱলীয়া সংস্কৃতিৰ হেৰি দেখুৱাইছে। গাঁৱত কি থাকিব পাৰে, কি হেৰি দেখুৱাইছে। এইটো চাওক, এইটো চাংঘৰ, এইটো চাংঘৰ। ইয়াতে মেটেকা আছে, দেখুৱাইছোঁ ৰ'ব। এইটো গাঁও, এটা মানুহৰ ঘৰৰ বাৰী, তাতে মেটেকা এটা আছে। পানী আছে, মাছ ধৰা মেটেকা এই দেখুৱাইছে। এইখন হ'ল জাল। আপোনালোকে যদি চিনি পায় কমেণ্ট কৰিবচোন, কোনে কোনে চিনি পায়, আৰু কোনে কোনে চিনি নাপায় কমেণ্ট কৰিব। এইটো বাৰী এখন, লাও গছ দিছে ইয়াতে। এইপিনে হেৰি কৰিছে, মিডিয়া চলি আছে। সিহঁতৰ ডিষ্টাৰ্ব নিদিওঁ, বেলেগত দি যাওঁ। এইখন চাওক, এইখন কোনে কোনে চিনি পায় কওকচোন। এইখন হ'ল গৰুবাৰী, বহুত পুৰণা। আমাৰ আগতে গৰুবাৰী দিয়া হেৰি কৰিছিল, বস্তু অনা নিয়া কৰিছিল। চাওক, মাটিৰ ঘৰ, আজিকালি দেখাই নাপায়, বহুত জেগাত দেখাই নাপায় আজিকালি। তো এইটো মাটি ঘৰ এটা দেখুৱাবলৈ হেৰি কৰিছে। এইখন এটা মানুহৰ চোতাল, চাওক চোতাল। ইয়াতে তুলসী আছে, তো ইয়াতে বোধহয় মন্দিৰ চন্দিৰ বনাব, এনেকুৱা কৰিব নেকি। ইয়াতে ইপিনৰ পৰা যাওঁ, ইপিনে এটা হেৰি দিছে, কুঁৱা এটা, কুঁৱাত পানী নাই কিন্তু কুঁৱা, আৰু কুঁৱাৰ হেৰি কৰিছে। এই বস্তুটো আপোনাৰ কোনে কোনে চিনি পায় কওকচোন, কি হয় এইটো। তো এইটো হ'ল আমাৰ কোমোৰা, যে কোমোৰাটো শুকাই কেনে এইটো এনেকৈ হেৰি কৰি আগৰ দিনৰ মানুহে এই দি গাঁও দিছিল, গাঁও মুচিছিল। তো এইটো হ'ল, চাওক এইটো কি, এইটো হ'ল হাঁহ ধৰা গঁৰাল, হাঁহ ধৰা গঁৰাল। এইটো হ'ল ধানৰ ভঁৰালি, এইটো হ'ল ঢেঁকী। আজিকালি মানুহেতো মিক্সিতে ইউজ কৰে, ঢেঁকী নহয় হ'ল ঘৰে ঘৰে। এইটো ডাঙৰ উৰাল, আজিকালিতো দেখাই নাপাওঁ হ'ল ঢেঁকী। তো ইয়াতে এটা ঘৰ দেখুৱাম,
ঘৰৰ মই ভিতৰে যাওঁ কি আছে দেখুৱাম পুৰণা বিচনা আপোনালোকে চাব বাঁহৰ একদম বাঁহৰ পুৰণা সময়ৰ বিচনা আৰু এইবিলাক ট্ৰাং পুৰণা ট্ৰাং উৰাল তামোল খুন্দা উৰাল ইয়াতে তামোল খুলিছিল তো তামোল খুন্দা উৰালটো আমাৰো আছে আৰু এনেকুৱা টিভি এটা আমাৰ আছিল তাত মই ভাঙি পেলাইছোঁ চেম এনেকুৱা এটা টিভি আছিল মই সৰুতে বহুত এই খেলি থাকোঁতে ভাঙি গৈছিল তাৰপৰা চবতে খেৰৰ এই খেৰ দেই গাইছ খেৰৰ চাং পাতিছে ঠাণ্ডা বঢ়িয়া মানে গৰমৰ দিনত ঠাণ্ডা ভাল হ'ব ইয়াতে তাকে মানুহে আগতে গোবৰেদি মুচিছিলে গোবৰ আৰু মাটি দি মুচিছিলে যাতে ঠাণ্ডা হৈ থাকে ইয়াতে চাব নাৱল আছে মই এই কিনিলোঁ মাকে কিনিলোঁ আগত মাকে খাই ভিডিঅ' কৰিছোঁ নাৱল গৰু যে হেৰি কৰিছিলে নাৱল ইয়াতে হেৰি আছে শাল আছে পাৰঠা ঘৰ আৰু বাইদেউজনীকে দেখুৱাই আছোঁ কি আছে মানে বহুত দোকান আছে দোকানবিলাক দেখুৱাই আছোঁ আপোনালোকক চাইদ তো ইয়াতে আইতাকৰ বহি আছে ইয়াতে নাম ধৰিব নাম ধৰা আইতাকৰ মানে ৰেষ্ট কৰাৰ কাৰণে তো ইয়াতে ঘৰৰ সাজি দিছে তো ইয়াতে বহি আছে আইতাকৰ আৰু ইয়াতে হ'ব নাম আৰু কিবা কিবি ফাংচন হ'ব প্ৰতিযোগিতা মই সেইপিনৰ পৰা যাওঁ কি ঘৰ আছে দোকান আছে এইটো এটা পাৰ্ট কম্পাৰ্টমেণ্ট কৰি দিয়া হৈছে চববিলাকক যাতে ইহঁতৰ দোকানবিলাক সাজিব পাৰে একফালৰ পৰা যাই আছোঁ এইটো চাব এটা মিঠাতেলৰ দোকান এইটো চাব পাৰে ইয়াতে দোকান আছে কিবা কিবি বস্তু গছ আছে পুলি আছে টাব আছে ইয়াতে চাওক ইয়াতে চব্জি মই যে কিনিছোঁ মাকেতো ইয়াৰ পৰা কিনিছিলোঁ এই ফুচকা এই বাঁহৰ কি আছে সেই আছে বস্তু আছে তো এইখিনি আৰু কিছুমান বনাই আছে এতিয়া নকলে হোৱা নাই কাৰণ আজি প্ৰথম দিন এইটো মেলাটো আছে 4 দিনৰ এই ইয়াতে চাগে পটল অনা যাব আৰু ইয়াতে চলচ্চিত্ৰ কিছুমান মুভি দেখুৱাব এই মেলাখন যে ৰৈ আছে এই হ'ব 17 তাৰিখৰ পৰা 21 তাৰিখলৈ আজি 17 তাৰিখ আৰু 3 দিন থাকিব আজিতো দিনটো গ'লে তো এইটো হৈ আছে সৰপাৰা আৰবি স্কুল মিৰ্জা হৈ আছে তো বহুতে যদি চিনি নাপায় মই ডিছক্ৰিপশ্যনত হেৰি দি দিম আপোনালোকে চাই ল'ব পাৰে আৰু কিছুমান বস্তু দেখুৱাইছোঁ কুকুৰা যুঁজ হ'ব ইয়াতে মানে কুকুৰা যে আছে কুকুৰা যুঁজ কৰাব এই 11টাৰ ভিতৰত 11টাৰ ভিতৰত কুকুৰা যুঁজ কৰাব আৰু তাতে কিবা কিবি হ'ব আৰু লাষ্টৰ এদিন আহিম আৰু পিছত আৰু এদিন আহিম গধূলি কৰি আহিম আজি নাই চাব আহিলোঁ তাৰপিছত গধূলি কৰি আহিম এদিন আপোনাৰ চাব এইটো চাব আৰু চেৰেকী আমাৰ যে সূতা হেৰি কৰিবৰ কাৰণে সূতাবিলাক ল'বৰ কাৰণে যে যঁতৰৰ তো সূতা ল'বৰ কাৰণে চেৰেকী এইটো চাওক যঁতৰ কোনো মানে চিনি পাই কমেণ্ট কৰচোন যঁতৰ এইটো যেতিয়া ঘূৰাই তেতিয়াহ'লে ইয়াতে তাৰ পৰা এই যোনটো চেৰেকীটো আছে চেৰেকীটোৰ পৰা সূতাবিলাক এই যঁতৰটোৰ এটা হেৰি থাকে সূতা লোৱাৰ কাৰণে মই নামটো পাৰিলোঁ
সূতাবিলাক লোৱাৰ কাৰণে এটা বস্তু লাগে সেইকাৰণে ইউজ কৰে মই নামটো পাহৰিলোঁ পুৱা থাকে বোলে পুৱা নামটো আছিল নেকি আমাৰ গাঁৱততো পুৱা বুলি কয় চাগে মই পাহৰিলোঁ নামটো তো এতিয়া চাওক মুগা আৰু উঘা নহয় উঘা আৰু নৌতে এইটোৰ ময়ো নাজানো কি বস্তু এই জতাৰে আৰু এক প্ৰকাৰৰ সৰু জতা ডাঙৰ জতা এনেকুৱা কিবা মই নাম নাজানো তো ইয়াতে চাওক এইটো হ'ল চাওক এইটো মই আকৌ চৰি নামটো পাহৰি দিছিলোঁ মই আকৌ এটা মানে সূতা লৈ কেনে যিটো পুৱাটো ইয়াৰে ভিতৰত সোমাই দিয়ে চাওক এইটো পুৱা এইখিনি এইটো কয় পুৱা এইটোৰ ভিতৰত সূতা থাকে সূতা থাকি কিনে এইটো জতৰত শালত হেৰি কৰে যোনে নাজানে জনাই দিলোঁ বাকী এইখিনিয়ে আৰু কিবা কি হ'ব চাগে মই এতিয়া নকৰি হ'ব পাৰে এতিয়া আৰু কিবা কিবি হ'ব চাগে মই আহিম আৰু পিছত আহিম এদিন কিবা 10,000 মানুহ আছে ইয়াতে বিচৰা হৈছে এতিয়া যাওঁ আৰু এতিয়াতো একো হোৱা নাই পিছত যেতিয়া হয় শেষ হয় আগাৰ দিনা চাগে আহিম ৰাতি চাব এতিয়া যাওঁ বলক এইটো NB নিউজৰ চেনেল হৈছে ইয়াতে সোমাবৰ কাৰণে 30 টকা এটা সোমাবৰ কাৰণে 30 টকা এইটো চাওক বহুত সুন্দৰ এটা দুটা মুই দেখুৱাইছে দেখুৱাইছে মুই চাগে ৰ'দৰ কাৰণে দেখা নাই মই দেখুৱাইছোঁ এইটো চাওক দুটা মুই বনাইছে ইয়াতে গেটতে সন্মুখৰ গেটতে চ' গাইছ আজিলৈ এইখিনিয়ে বহুত দিনৰ মূৰত লগ পালোঁ চাগে মানে কিছুমান প্ৰব্লেমৰ কাৰণে আহিব পৰা নাছিলোঁ ইউটিউবত জব চলি আছিল এতিয়া পঢ়ি আছোঁ তো সেইটোৰ কাৰণে অলপমান প্ৰব্লেম হৈ আছিল সেইকাৰণে ইউটিউবত কণ্টিনিউ কৰিব পৰা নাছিলোঁ ক'ত পঢ়িছোঁ আপোনালোকক এটা ফুল ভিডিঅ'ত নেক্সট ভিডিঅ'ত আপোনালোকক জনাই আছোঁ ক'ত মই পঢ়ি আছোঁ ক'ত কি কৰি আছোঁ ইমান দিন কিয় অহা নাই তো গাইছ লগ পাই এটা নতুন ভিডিঅ'ত তেতিয়ালৈ বাই বাই